ৰাইজ বি পি এফৰ লগত নাই আৰু ইউ পি পিৰ লগতো নাই, একদম নাই। শ্ৰীৰামপুৰ, গুমা, ফকিৰাগ্ৰাম, পৰ্বতজৰা, বাওখুংগ্ৰি 100% জিকি যাব। ইউ পি পি এল চৰকাৰক গমেই পাইছে মানুহ, এখেতসকলে মানে চৰকাৰ ভালকৈ চলোৱা নাই। নাজানো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এখেতে মানে চলাব নাজানে না বুলি বিজেপি চলাব দিয়া নাই। মোৰ মতে ইউ জি ছাৰ, প্ৰমোদ বড়ো ছাৰহঁতে আজিৰ তাৰিখত কিয় ইমান দুৰ্বল, এইবিলাক আমি পিছতহে দেখা পাব, পিছতহে গম পাব। কোকৰাঝাৰত ভালেই ভাল চলি আছে। কোকৰাঝাৰত কমচে কম আমাৰ ফাৰ্ষ্টাটো কনফাৰ্ম, ফাৰ্ষ্টা আমি জিকি যাব। ফাৰ্ষ্টা সমষ্টিত আমাৰ খুব মানে কাম চলি আছে। আৰু শ্ৰীৰামপুৰ, গুমা, ফকিৰাগ্ৰাম, পৰ্বতজৰা, বাওখুংগ্ৰি 100% জিকি যাব। বাওখুংগ্ৰিৰ পৰা ৰাইজে আপোনাক বিচাৰি গৈছে খেলা কাৰণে, তাতে কি কৰে? বাওখুংগ্ৰিত মই কমচে কম 1 বছৰ হ'ল। গাঁৱৰ মানুহৰ লগত মোৰ কথা বাৰ্তা 1 বছৰ ধৰি মোৰ চলি আছে। চবৰ লগত মানে সমস্যাবিলাক লৈ আলোচনা কৰা হৈছে। বহুত সমস্যা আছে, বহুত কৰিব লগা আছে। আৰু মানুহ এতিয়া নতুন বিচাৰিছে, সেইকাৰণে মই মানে গাঁৱত গৈ ভাল এটা ৰেছপন্স পাইছোঁ, আদৰ পাইছোঁ। আৰু বৰ্তমান তাৰিখত মই ক'ব পাৰোঁ যে দলে যদি মোক টিকেট দিয়ে, বড়ো ৰাইজৰ হওক, মুছলমানৰ হওক, গাৰোৰ হওক, আদিবাসীবিলাকৰ হওক, চবৰে মই ভোট পাব আৰু জিকাটো খাটাং। আপুনি মেইন কি ইছ্যু লৈ ফিল্ডত নামিছে? ইছ্যু মানে নাম্বাৰ 1 ডেভেলপমেণ্ট টোটেলি জিৰ' বাওখুংগ্ৰিত। মই চব গাঁৱৰ কথা ক'ব পাৰোঁ। 19টা গাৰো গাঁও আছে, তাৰে মানে 2টামানহে ৰাস্তা আছে। কোনো 15-19টাত ক'বলৈ গ'লে মানে 15-16-17টামান গাঁৱতে ৰাস্তা নাই, খাল ভাত নাই, খুব বেয়া। 10-11টাহে আদিবাসী গাঁও আছে, কোনো ৰাস্তা নাই। 10টা ৰাভা গাঁও আছে, 2টামানহে অলপখিনি ৰাস্তা আছে, বাকী নাই। ৰাজবংশী গাঁও আছে 10টা নাই 11টা, তাতো ৰাস্তা নাই, বজাৰ নাই, ভাল স্কুলৰ অৱস্থা নাই, ৱাল বাউণ্ডাৰী নাই, খুব সমস্যা। আৰু JJM হাবি জাবি এইবিলাক স্কিম যিটো মানে বনাই থৈ গ'ল, ফাংচনিং নহয় কিন্তু, একদম মানে মানুহ পানী নাপায়। আৰু ক'বলৈ গ'লে আমাৰ বড়ো মুছলিম গণ্ডগোলত যি ইফালে এফেক্ট হৈছে, তাৰ মানুহবিলাকৰ চিন্তাধাৰা আমাতকৈ অলপ বেলেগ। অলপ মানে চৰকাৰৰ পৰা বহুত মানে আশা কৰিছিল, কিন্তু এই 4-5খন গাঁও আছে, এইবিলাকক আমি যত্ন কৰিব নোৱাৰিলে, আমাৰ মানুহবিলাকে, আমাৰ লিডাৰবিলাকে, আমাৰ চৰকাৰে যত্ন নল'লে। তো এখেতসকলেও বিৰাট খঙত আছে, বিৰাট বেয়া পাই আছে আমাৰ লিডাৰবিলাকক, BP হওক, UPPL হওক। কিন্তু এই কয়েকদিনত দেখা পাই আছোঁ চেণ্ট গ্ৰেভেল হাবি জাবি দি নাটক দেখাই আছে UPPLে। আমি কৈ আছোঁ যে সঁচা অৰ্থত ডেভেলপমেণ্টটো ভালকৈ কৰক, ৰাস্তাবিলাক দিয়ক, CC ব্লক দিয়ক, পকীকৰণ কৰক, বজাৰবিলাক ভালকৈ বনাই দিয়ক। কিন্তু এইবিলাক নকৰে, পাৰ্মানেণ্ট নকৰে। আৰু 2 লাখ 2.5 লাখ কিবা কিবি মাটি পাটা দিয়াৰ কথা শুনি থাকোঁ মোবাইলত, কিন্তু বাওখুংগ্ৰিতটো মই ইমান গাঁও সোমালোঁ, এটা মানুহটো মোক কোৱা নাই যে মই মাটি পাটা পাইছোঁ UPPLৰ পৰা।
BTC চৰকাৰৰ পৰা এনেকুৱা মইতো দেখা পোৱা নাই তো মানে কোকৰাঝাৰৰ টাউনত AC ৰুমত AC গাড়ীত বহি যি মানুহবিলাকে মানে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে কিন্তু প্ৰকৃত অৰ্থত আমাৰ ফিল্ডত ৰাইজৰ মাজত সোমাই গ'লে আপুনি দেখা পাব বহুত সমস্যা আছে আৰু এইবিলাক কৰিব নোৱাৰা কোনো ডাঙৰ কাম নহয় কৰিব পাৰে কিন্তু ইচ্ছা শক্তি নাই কাম কৰাৰ মানে হেঁপাহ নাই কাৰাপশ্যন কোনো মানে এটা কাম আজিকালি মোকতো কয় মানুহ আমাৰ আই ৱাই ঘৰ পাইছে কিন্তু খিৰিকী নাই দৰ্জা নাই অৰুণোদয় লিষ্ট নাম দিলে বোলে 1000 টকা দিব লাগে কিবা এটা মানে ফটো মাৰিব গ'লেও পইচা দিব লাগে বহুত মানে কাৰাপশ্যন বিৰাট কাৰাপশ্যন চিষ্টেমেটিক চলা নাই চৰকাৰ আৰু আমাৰ লিডাৰবিলাকৰ চিন্তাধাৰা বদলি গৈছে আমি সেইকাৰণে মানে ৰাইজৰ লগত যেতিয়া মানে ইণ্টাৰেকশ্যন কৰে তেতিয়া ৰাইজে চবেই কয় নতুন মানুহ আহিব লাগে ইয়াং জেনেৰেশ্যন আহিব লাগে চবেই কয় বৰ্তমান BPFৰ চিটিং আছে বৰ্তমান বাউখুংগ্ৰী 20 বছৰ ধৰি BPFৰ খবলত আছে হা BPFৰ যিটো স্থিতি ফিল্ডত ভাল নহয় কোনো গাৰো এৰিয়াত ৰাভা এৰিয়াত বড়ো এৰিয়াত এতিয়া BPFৰ কোনো মানে হেৰি নাই ভীতি নাই আৰু একেসকলে মুছলমানক লৈ অলপ নাটক কৰে কিন্তু সঁচা অৰ্থত মুছলমানো এতিয়া BPFৰ লগত নাই আগৰে পুৰণা মানুহবিলাক 2-এজন মেম্বাৰ চেয়াৰমেন হোৱা এইকেইটা অলপ আছে কিন্তু ৰাইজ BPFৰ লগত নাই আৰু UPPৰ লগতো নাই একদম নাই আমি জিকাটো মই যদি টিকেট পাওঁ বা মানে কংগ্ৰেছে জিকাটো খাটাং একদম মানে বাউখুংগ্ৰী এবাৰ ৰাখিব নোৱাৰে চালে হ'ল আৰামছে ৰিজাল্টৰ টাইমত দেখা পাব 9টা BCDCত আমাৰ 9টা BCDC নৰ্থ ৱেষ্ট বাছবাৰী আমি জিকি আহিব উজানপাৰা BCDC আমি জিকি আহিব ভাটিপাৰা BCDC আমি জিকি আহিব এই গেন্দ্ৰাবিল BCDC 50-50 হ'ব তো একদম ৰিয়েলিটিটো সেইটোৱে মই যিটো কৈছোঁ সেইটোৱে ৰিয়েলিটি BCDC ৱাইজত যদি মানে হেৰি কৰা হয় আৰু এটা আছে হেৰি কি কয় হৰিণাগুৰি তাতো আৰামছে আমি জিকি আহিব মোৰ বা আমাৰ কংগ্ৰেছৰ অলৰেডি ছাৰ্ভে কৰা হৈছে গাঁৱে গৈ ছাৰ্ভে কৰা হৈছে আৰু আমাৰ মানুহৰ মানে চিন্তাধাৰা অলৰেডি আমি ধৰিব পাৰিছোঁ আৰু আজিৰ তাৰিখত বহুত মানুহ মোবাইলত নাহে মিটিঙত নাহে বহুতেই চাইলেণ্ট ভোট দিব আৰু যি মানুহবিলাক মিটিঙত মেক্সিমাম মিটিঙত ডাঙৰ মিটিঙত যায় আমি জানো ডাঙৰ মিটিং UPPলে পাতিছে তাততো মানে ঘৰ দিম মানে সেল্ফ হেল্প গ্ৰুপৰ পইচা দিম অৰুণোদয় দিম এইবিলাক কিবা কিবি বেনিফিচাৰী মানে মিটিং কৈহে মাতে কিন্তু একচুৱেলি মিটিঙত যিমান মানুহ নাহক কিয় কোনোৱে ভোট নিদিয়ে তেখেতসকলক অলৰেডি এই 5 বছৰত আমাৰ মানে UPPL চৰকাৰক গমেই পাইছে মানুহ এখেতসকলে মানে চৰকাৰ ভালকৈ চলোৱা নাই নাজানো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এখেতে মানে চলাব নাজানে না বুলি BJP চলাব দিয়া নাই মোৰ মতে তাত মানে আমি পিছতহে গম পাম একচুৱেলি আমাৰ UG ছাৰ প্ৰমোদ বড়ো ছাৰহঁতে আজিৰ তাৰিখত কিয় ইমান দুৰ্বল এইবিলাক আমি পিছতহে দেখা পাব পিছতহে গম পাব কিন্তু যিটো কথা দি আহিছিলে মানুহক যি আশা দি আহিছিলে যিটো এচুৰেঞ্চ দিছিলে এইবিলাক মোৰ মতে 50% হোৱা নাই যিটো মই ফিল্ডত গৈ দেখা পালোঁ আৰু এবাৰ যিটো BTCত আমাৰ ইলেকশ্যন হ'ব কোনো দলে মেজৰিটি নাপায়
BPF, UPPL, BJP, কংগ্ৰেছ, APB যিয়ে নহওক মেজৰিটি নাপায় এবাৰ ডেঞ্জাৰ মানে টাক্কৰ হ'ব আৰু ৰাইজে এবাৰ মানে বহুত মানে ভাবি চিন্তি ভোট দিব আৰু এবাৰ ৰাইজে নতুন কিবা এটা বিচাৰিছে এই পুৰণি পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন এই BPF UPPলৈকে আনি থাকিব এনেকুৱা নহয় মানুহ নতুন মানুহ বিচাৰিছে কেণ্ডিডেট নতুন বিচাৰিছে আমি প্ৰায় এইবিলাক আমি মানে ফিল্ডৰ গ'লে গম পায় তো সেইকাৰণে বহুত মানে টাক্কৰ হ'ব বহুত এটা যুঁজ হ'ব আমাৰ BTC ইলেকশ্যনটো